জীৱনত সদায় শান্তিত থাকিবলৈ হ'লে এই 5টি কথা সদায় মানি চলিব লাগিব। কথা কমকৈ ক'ব, বেয়া কথা নুশুনিব, খং নিয়ন্ত্ৰণ কৰিব, মানুহক সহজতে আপোন কৰি নল'ব। যিমানেই আপুনি বোবা হৈ থাকিব, সিমানেই আপুনি সুখত থাকিব। এই পৃথিৱীত সকলোতকৈ বেছি মিছা কথা কোৱা হয় ধৰ্মগ্ৰন্থ চুই, যি আদালতত হয়, আৰু সকলোতকৈ বেছি সত্য কথা কোৱা হয় মদ চুই। যিয়ে যত্ন কৰিব জানে সি জোতাযোৰো খুব ধুনীয়াকৈ ৰাখে, আৰু যিয়ে নাজানে সি হীৰাৰ আঙুঠিও হেৰুৱাই পেলায়। জীৱনৰ প্ৰতিটো খোজ খুব সাৱধানে পেলাব, কাৰণ আপোনাৰ ভুল ধৰাৰ বাবে বহুতেই অপেক্ষা কৰি আছে। মানুহে কেতিয়ালৈকে আপোনাক ভাল বুলি ক'ব জানেনে? যেতিয়ালৈকে আপুনি তেওঁলোকৰ অন্যায়বোৰ বোবা হৈ সহ্য কৰি থাকিব। গৰুৱে ঘাঁহ খাই গাখীৰ দিয়ে, সাপে গাখীৰ খাই পিক দিয়ে। তেন্তে পাৰ্থক্য ক'ত? পাৰ্থক্য সোৱাদ নহয়, পাৰ্থক্য জাত বা স্বভাৱ অথবা আচৰণত। বয়স হ'লেও গছ কাটিব নালাগে, কাৰণ ফল দিব নোৱাৰিলেও বতাহ আৰু ছাঁটোতো দিব। ঠিক তেনেকৈ বৃদ্ধ হ'লেও পিতৃ মাতৃক এৰিব নালাগে, কাৰণ টকা পইচা দিব নোৱাৰিলেও দুহাত মূৰত থৈও আশীৰ্বাদ দিব। জীৱনত এই দুজন মানুহক কেতিয়াও পাহৰিব নালাগে। এক, যিয়ে আপোনাৰ সফলতাৰ কাৰণে নিজৰ সকলো ত্যাগ কৰে। এয়া আপোনাৰ পিতৃ, যিয়ে আপোনাৰ কষ্টৰ দিনতো আপোনাৰ লগতেই থাকে। এয়া আপোনাৰ মাতৃ। প্ৰিয় দৰ্শক, এই হৃদয়স্পৰ্শী বাণীকেইটা শুনি যদি আপুনি অলপ হ'লেও অনুভৱ কৰিব পাৰিছে, তেন্তে ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, যাতে আপোনাৰ জৰিয়তে আনেও ভিডিঅ'টো চাব পাৰে।